কোনোবা দিনা হয়তো 2000 টকাও পালো যদি অৰ্ডাৰ থাকিল আৰু কোনোবা দিনা 10 টকাও পালো বা 2 টকা এটা দেছলে দিও দিনটো যাব পাৰে আমাৰ দোকানখন তাৰমানে এনেকুৱা কেতিয়াবা পইচা এটা নাথাকে একদম বনিয়ে নহয় সিন্নাৰ দিনটো আৰু বেছি দুখৰ হয় প্ৰিয় দৰ্শক আমি আজি উপস্থিত হৈছোঁ নলবাৰী জিলাৰ বৰমুৰিকুনা গাঁৱৰ যি গোপূজা চক তাৰে ওচৰতে এজনী অতি তাৰমানে পাৰদৰ্শিতা দেখুৱাব পৰা ছোৱালী অতি দুখীয়া ছোৱালী হৰ্ষিতা শৰ্মা নামৰ ছোৱালীজনীৰ ঘৰত আমি তেওঁৰ যি দৈনন্দিন জীৱন এই দৈনন্দিন জীৱন আমাৰ স্বাভাৱিক যিবিলাক জীৱন যাত্ৰা মানুহৰ আজিকালি যি ডিজিটেল ইণ্ডিয়া ডিজিটেল আসাম এই যি আমাৰ বৰ্তমানৰ দেশৰ অৱস্থা এই অৱস্থাতকৈ তেওঁৰ ব্যক্তিগত জীৱন অতি ব্যতিক্ৰমী জীৱন গতিকে তেওঁৰ আমি বাসগৃহত উপস্থিত হৈছোঁ খুবেই পুতৌ লগা খুবেই দুখ লগা অতি দুখীয়া ঘৰৰ ছোৱালী কিন্তু তেওঁৰ পাৰদৰ্শিতা ইমান পাৰদৰ্শিতা প্ৰত্যেকটো কামতে পাৰদৰ্শিতা আছে গতিকে আমি অকণমান তেওঁৰ মনৰ বতৰা ল'ম বুলি আমি ইয়াত আহিছোঁ গতিকে আমি অলপ তেওঁৰ লগত কথা বতৰা ক'ম আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু লাইক শ্বেয়াৰ কৰি দিব হৰ্ষিতা তোমাৰ বৰ্তমান কি খবৰ কি বাৰু মনৰ কি ধাৰণা চলি আছা না তুমি এটা কিহত ব্যস্ত মই ঘৰুৱা কামে কৰি আছো দোকানখনৰ কামখিনি কৰি আছো দোকান কি দোকান দিয়া তুমি আমাৰ প্ৰধান লাৰু পিঠা কৈ দিয়া অলপ বহলাই ৰাইজক লাৰু পিঠা পেৰা আৰু হোটেলত যিখিনি বস্তু থাকে সেইখিনি বস্তু প্ৰায় সেইখিনি বস্তুই বনাব গেলি শিকছো আৰু মই আচ্ছা তুমি এই লাৰু পিঠা কিমান বছৰ বয়সৰ পৰা বনাইছা ও কিমান বছৰ মানে 15 বছৰৰ পৰা কৰিছো মই 15 বছৰৰ পৰা তোমাক এই বিদ্যাটো কোনে শিকালে মায়ে আগতে পিঠা বুছিল মই সৰি থকা অৱস্থাত মায়ে পৰা দেখা পাই পেলাই এতিয়া আর মায়ে পূৰ্বেৰে নাই ময়ে পৰো যিখিনি পিঠা লাগে বিহুৰে হওক বা দোকানৰে হওক সব মই পৰো কি পিঠা বনোৱা পিঠা মানে তেল পিঠা করছো আৰু প্ৰধান নাৰিকল পিঠা মানে এই যে আমাৰ অসমীয়া মানুহৰ যে পিঠাবিলাকৰ নাম কয় কেইবিধমান নাম জানা নেকি প্ৰথম বেছি ভাল পাওঁ মই খোলা চাপৰি পিঠা খোলা চাপৰি এই যে মানে হেৰি গোল ৰুটি টাইপৰ যে পিঠাগুড়িখিনি গুলি লৈ পেলাই যি কয় বাটি এটা দি দিয়া যায় আৰু চুঙা পিঠা বাঁহত পোৰাটো আৰু কি জানা মই নিজে পঢ়ো আচ্ছা আৰু টেকেলি মুখত দিয়া পিঠা আমি ভকা পিঠা বুলি কওঁ ভকা পিঠা বুলি কয় আৰু তাৰপিছত তেল পিঠা থাকিল নতুন বস্তু এইটো আৰু এটা পানীত দি পেলাই বনোৱা যায় উৱা পিঠা আৰু মই এখন কাঁহী পিঠা বনাওঁ ভকা পিঠাৰ দৰে কিন্তু কাঁহীত বনাওঁ কেকৰ দৰে কাটিব পাৰি তাতে চেৰি দিব পাৰি বাদাম দিব পাৰি আচ্ছা এইবিলাক দেখুৱাব পাৰিলে আমাৰ খুবেই ভাল লাগিল হয় নহয় গতিকে আৰু তুমি এইখিনিত বাহিৰে তুমি আৰু কি কাম জানা মই চেপা বনাওঁ চেপা বাঁহৰ বাঢ়নি এই যে তুমি দোকানখন কৈছা তোমাৰ এই দোকানখনৰ পিঠা যে তুমি বনোৱা এই বনোৱা পিঠাখিনি তুমি বিক্ৰী কৰাত কিবা অসুবিধা হয় নেকি বিক্ৰী কৰাত অসুবিধা মানে এই 2022ৰ পৰাই ডিম্পু দা আহিবৰ পৰাই গোটেই অসমতে প্ৰচাৰ হৈছে না সেই তেতিয়াৰ পৰাই মানে আহি আছে অৰ্ডাৰ আহে আগৰ পৰা আহি আছে কিন্তু তেতিয়াৰ পৰাই আৰু আহি আছে অৰ্ডাৰটো দূৰৰ পৰা আহি আছে ডিম্পু বৰুৱাই তোমাৰ ইণ্টাৰভিউ লৈছিল আৰু পিঠাৰ কথাবিলাক চব ৰাইজে গম পালে আৰু কোনে ইণ্টাৰভিউ লৈছে বহুত আছে মোৰ মিক্স আছামিছ আছে তাৰপিছত ভনিমা কলিতা এই 100ৰ ওপৰত আছে 100জন ইউটিউবাৰ তোমাৰ তাত আহি গৈছে নিউজ চেনেলো 20টাৰ বেছি আছে আচ্ছা এইবাৰ মই ভেলাঘৰ বনাওঁতেও বহুত চেনেল আছে তুমি ভেলাঘৰৰ হেৰিটো আইডিয়াটো আছে বনোৱা দুটা বনালো প্ৰথমবাৰ মিচিং চাংঘৰ আৰু এইবাৰ বিল্ডিঙৰ আদিত কৰিছো আচ্ছা তোমাৰ এতিয়া মাহিলী যদি আমি ভাবোঁ মাহিলী যিটো ইনকাম কম আয় মানে তুমি মাহিলী কিমান পইচা পাবা হিচাপ ৰখা নাই যদিও এটা অনুমানিক তুমি ক'ব পাৰা তাৰমানে কোনোবা দিনা হয়তো 2000 টকাও পালো যদি অৰ্ডাৰ থাকিল আৰু কোনোবা দিনা 10 টকাও পালো বা 2 টকা এটা দেছলে দিও দিনটো যাব পাৰে আমাৰ দোকানখন তাৰমানে এনেকুৱা কেতিয়াবা পইচা এটা নাথাকে একদম বনিয়ে নহয় সিন্নাৰ দিনটো আৰু বেছি দুখৰ হয় খেতি বাতি নাই খেতি আমাৰ ধান খেতিৰ মাটি নাই আৰু এই ৰঙালাও পানীলাও এইবিলাক কৰে অলপ
বাকী তোমাৰ এটা অতি মানে তুমি কথা প্ৰকাশ কৰিছা যিবিলাক বাঁহৰ যিটো কাম চেপা বা ধাৰি পাতি এইবিলাক বনোৱা যিটো কাম এইটো তুমি কাৰোবাক দেখি বনালা নে কোনোবাই শিকাই দিছে অকণমান? বাৰণীয়ে সৰুৰ পৰাই তাৰমানে মাক একজন দাদাই তাৰমানে তুলি দিছিল। পিতাই সময় নাপায় না টিউচনক যায়, তুলি থাকোঁতে কেতিয়াবা কয় যি মাক কয় যি বৌ তুমি এখানি তুলি থোৱা, মই আৰু সময় নাই। সেই মাইক তুলি থবা দেওঁতে মাইক জানিলাক অলপমান, সেই মাই তোলা দেখা পাই পেলাই ময়ো তোলা আৰম্ভ কৰিলোঁ। এতিয়া মই সেইটো ব্যৱসায় হিচাপেই লৈছোঁ। বহুত দূৰত গেছি মোৰ বাৰণী। আচ্ছা, সিও এটা তোমাৰ ইনকাম হয়। এইটো এটা লক্ষ্য কৰিছোঁ তোমাৰ ঘৰখনত এই লাইটৰ ব্যৱস্থা বোধহয় নাই? নাই। চৰকাৰী ধৰণৰ কোনো সুবিধা নাই নেকি? কিবা চৰকাৰী দান অনুদান টকা পইচা? আৰম্ভণি নাপালোঁ আকৌ বহুত দিন মই মোৰ মনত নাই মই সৰুতে আনছিয়াকে আৰম্ভণি একো নাপালোঁ আমি। পিছত দিবা খুজিছে কিন্তু এতিয়া পিতাই নলয়। আচ্ছা, একো তাৰমানে কোনো হেৰি নাই, ধৰা আজিকালি অৰুণোদয় আছে সেইটো লোৱা নাই? কিবা কৃষি লোন চোন এইবিলাকতো নাপায়? নাই, একোই নাই। একবাৰ সূতা পাইছিলোঁ কেৱল 5 কেজি বহুত দিনৰ আগতে। এনেই দলিয়াই দিয়া ইলেকশ্যনত দিয়ে। তাৰমানে মুঠতে আমি ক'ব পাৰোঁ যে চৰকাৰী কোনো অনুদান নাই? নাই। আচ্ছা, লাইটৰ ব্যৱস্থা কাৰেণ্ট নাই? নাই, এই দুটা সৰু চলাৰ আনিছোঁ। এই দুটা থৈ দিয়া আছে দিনটো তাতে থৈ দিয়া, গধূলি 1 ঘণ্টামান সময় ভাল পোৱাত দিয়ে, তাৰপিছত তাৰ নাই আৰু নাই ডিম লাইটৰ দৰে জ্বলি থাকে। চাকি চলোৱা? মিঠাতেলৰ চাকি। হেৰি আছে নেকি লেম্প? নাই। মিঠাতেলৰ চাকি চলোৱা? কেৰাচিনী নাই নিকিনা? নাই, কেৰাচিনী নানে। আচ্ছা, এই যে এতিয়া আমি ধৰা এই তোমাৰ তাত আহিছোঁ, আমি ইউটিউবত এটা তোমাৰ নামটো প্ৰচাৰ হ'ব, তোমাৰ কাম কাজ গোটেই লক্ষণখিনি প্ৰচাৰ হ'ব। কিন্তু এই যিটো আমি ছিষ্টেম এতিয়া কওঁ ডিজিটেল মানে আসাম বা ডিজিটেল ইণ্ডিয়া, গোটেই তাৰমানে আমাৰ যিটো ডিজিটেল হৈছে, প্ৰযুক্তিবিদ্যা আগবাঢ়ি গৈছে, এইবিলাকত যে আমি ধৰা মোবাইল ফোন লেপটপ বা এনেকুৱা ভিডিঅ' বনোৱা যিবিলাক মোবাইল বা কেমেৰা, এইবিলাকৰ প্ৰতি তোমাৰ মন যায় নে নাযায় যে এইবিলাক মই কিনি ল'ম বা কিনি লৈ এনেকুৱা ময়ো কৰিম, এনেকুৱা কেতিয়াবা মন যায় নেকি? যায়, মোৰ সাংবাদিকতা যাবাৰ ইচ্ছা যায়। হয় নেকি? বেছি ভয় লগা হেৰি নৰো, তুলিব মানুহ মৰা চৰা আনিব নৰো আৰু। আচ্ছা, সেই নাই, কিন্তু নাই সাংবাদিক হ'বৰ মন যায়। সাংবাদিক হ'বা বা ডাঙৰ ইউটিউবাৰ যি আছে ডিম্পুদাৰ দৰে সেনাহান হ'বাক গেলি। ডিম্পুতকৈ ভাল ইউটিউবাৰ আছেতো, আমাৰ ওচৰত এজন আছে ময়ূৰ মিক্স বুলি। মানুহ দাৰ দৰে হ'বৰ ইচ্ছা যায় আৰু। কিন্তু নাম্বাৰ 1 ইউটিউবাৰ মাৰিলে ডিম্পুদাৰ আছে, সেইকাৰণে তাৰমানে কোৱা গেল। সেইটো মাৰিবই লাগিব। ৱৰ্ল্ডৰ নাম্বাৰ 1 আৰু প্ৰথম তেওঁ হেৰি কৰিছে, ভালেই বাৰু, তেওঁ ভাল, আমি বেয়া বুলি নকওঁ। এতিয়া যথেষ্ট ইউটিউবাৰ আছে, তাৰ ভিতৰতো কিছুমান আছে সৃষ্টি হয়, কিছুমানে মানুহক জ্ঞান দিয়ে, কিছুমানে সমাজ সৃষ্টি কৰে, কিছুমানৰ এনেই হাঁহি ধেমালি কৰি ভিউজ লাগে টকাৰ কাৰণে দৌৰি থাকে, সেইটো বেলেগ বাৰু। আচ্ছা, তোমাৰ এতিয়া যিখিনি গম পালোঁ সেইখিনিত এটা আমি অতি আচৰিত হ'লোঁ যে তুমি ইমান এটা মানে সাংঘাতিক ঠেক পৰিৱেশ এটাত তুমি আছা। আমি অসমৰ ৰাইজক আমি আহ্বান কৰিম এতিয়া যে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে চাওক যে নলবাৰী জিলাৰ বৰমুৰিকোনা গাঁৱৰ যি মুৰিকোনা বা বৰমুৰিকোনা, এই গাঁৱৰ একেবাৰে পাগালদিয়া নদীৰ কাষতে হৰহিতাৰ ঘৰ, গোপুজা চকৰ ওচৰতে, চবেই জানে হৰহিতাক। গতিকে অসমৰ ৰাইজে আৰু আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক, আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান কৰিম এই ভিডিঅ'ৰ জৰিয়তে যে হৰহিতাৰ নিচিনা উদ্যমী ছোৱালী এজনী যিয়ে নিজৰ ভৰিৰ ওপৰত থিয় হৈ নিজৰ ঘৰ এখন চলাই আছে, পিঠা লাড়ু বিক্ৰী কৰি চলাই আছে, চৰকাৰী একো সুবিধা পোৱা নাই বা লোৱা নাই, সেইটো কোনো চৰকাৰ জগৰীয়াও নহয়। গতিকে আমি অসমৰ ৰাইজক আৰু চৰকাৰক আহ্বান কৰিম যে হৰহিতাৰ এটা ভৱিষ্যতে মংগল হোৱাৰ কাৰণে তেওঁ এটা আধুনিক যুগৰ যিবিলাক সা সুবিধা, তেওঁ এজন সাংবাদিক হ'ব খোজে, তেওঁ ভাল ইউটিউবাৰ হ'ব খোজে, ভাল এটা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হ'ব খোজে, ভাল ঘৰৰ বোৱাৰীৰ নিচিনা বোৱাৰী হ'ব খোজে, এই যিটো মনৰ হাহুতা, এই মনৰ হাহুতাবিলাক অসমৰ ৰাইজে নিশ্চয় চাওক
আৰু তাৰ কাৰণে অসমৰ ৰাইজক মই অনুৰোধ কৰিম যে এই ভিডিঅ'টো শ্বেয়াৰ কৰি হৰষিতাৰ যিখিনি গুণৰ কথা এইখিনি যাতে অসমৰ প্ৰত্যেকজন মানুহে গম পায় যে হৰষিতাৰ যিটো আদৰ্শময় জীৱন, যোনে আনৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ ওপৰত নিৰ্ভৰ কৰি নিজে এখন ইমান জটিলপূৰ্ণ পৃথিৱীত, জটিলপূৰ্ণ সমাজত নিজৰ ওপৰত থিয় হৈ নিজক চলাই নিয়াৰ কাৰণে যি সক্ষমতা অৰ্জন কৰিছে, আমি হৰষিতাক নিশ্চয় চেলুট দিব লাগিব।